हेलो गाइस आज আমি এটা ব্লগ বনাব গৈ আছো ধামাকা পুরা ধামাকা হ'ব অভিজিত আছে তাৰপিছত মামাহঁতে আছে ক'ত যাম এতিয়া চাই থাক গাইস চাওক এতিয়া আপোনালোকক দেখাইছো মই দা লৈছো আৰু ইয়াত আছে মোৰ ভাতৰ টোপোলা আছে ইয়াত এতিয়া আমি গৈ আছো পাহাৰলৈ যাম কিয় যাম চাই থাকক ভিডিঅ'টো কাট কৰিব খালি গাইস গাড়ী আমি এতিয়া ৰখি আছো গাড়ী আহি আছে গাঁৱৰে দাদা এজন তাৰ গাড়ী হয় কি ৰখি বৰিং হৈ গৈছো আৰু দেই গোটেইকেইটা আছে ইয়াত এইটো গানেবালা এইটো ভোজপুৰীৱালা এইটো ভাই হয় এইটো চেক এতিয়া আমি গাড়ীটো অহা নাই ৰখি আছো ফোন কৰা হৈছে এতিয়াও দেৰি কৰি আছে বৰ্তমান এতিয়া 7:30 হ'ল তথাপিও আহি পোৱা নাই গাড়ীখন আহি গ'ল এই পাছফালে আছে বলেৰ' পিকআপখন এতিয়া আমি গোটেইকেইটা ওলাইছোঁ আৰু গাড়ীখন ইয়াতে গাড়ী আগে বাবা উঠি গ'লো একদম বাৰে ফাইনেলি এতিয়া গৈ পাই দেখা জেগাখিনি আৰু কি কৰিব গৈ আছোঁ চাই আহিব ফাইনেলি গাইছ আমি আহি পালোঁ এতিয়া পাহাৰৰ ওপৰত উঠি আছোঁ আমি এতিয়া প্ৰায় 8:56 হৈ গৈছে 9টা বাজে আৰু কেনেকুৱা লাগিছে আমি বৰ্তমান এতিয়া ৱেষ্ট কাৰ্বি আংলঙত আছোঁ বৰগাঁও পাৰ হৈ চীনা নদী পাৰ হৈ কিনে 1 কিলোমিটাৰ আহিব লাগে আহি কেনে তাৰপিছত এই বাগান এটা আছে পাহাৰৰ ওপৰত বহুতো ওপৰত উঠিছোঁ দেখাই দিছোঁ আপোনালোকক কেনেকুৱা কষ্ট হৈছে গাইছ বহুত ভাগৰ লাগিছে বাঁহ অলপ কাটিলোঁ এতিয়া জিৰণি লৈছোঁ আৰু কাটিম বাঁহ তাৰপিছত আমাৰ হাতত বেছি সময় নাই গাড়ী আহি পাব মাল লোড দিব বেলেগে দিব আমি লোড নিদিওঁ আৰু মাল এইবিলাক চব ছাপ্লাই হয় ক'লৈ হয় বোলে তোৰ নহয় এইটো হেৰি যায় উত্তৰ প্ৰদেশলৈ যায় নি ছাপ্লাই মাল আমাৰ দাদাজনক সুধিলে গম পাই যাম মই ইমানো নাজানো ক'লৈ যায় বাৰু আৰু একচুৱেলি কি মানে মই আজি ব্লগটো বনোৱাৰ কাৰণ হ'ল আমি গাঁৱৰ গোটেইখিনি লগৰ কেইজন আহিছোঁ আৰু বাঁহ কাটিব আহিছোঁ তো এটা আমাৰ মমেণ্ট হ'ব এনজয় মমেণ্টৰ লগতে আৰু কৰ্মৰ জীৱনৰ লগত জড়িত হৈ থাকিব ব্লগটো সেইকাৰণে মই ব্লগটো বনালোঁ আপোনালোকে চাব নিশ্চয় আৰু ভাল পাব আৰু ইয়াত হাঁহি ধেমালিৰে আমি কৰি যাম এতিয়া বাঁহবিলাক ছাপ্লাই যে হয় উত্তৰ প্ৰদেশলৈ আমাৰ অসমত কিয় কাৰণে আমাৰ অসমত কাৰখানা বন্ধ হৈ গৈছে নগাঁও কাগজ কলটো বন্ধ হৈ গৈছে সেইকাৰণে তাত ছাপ্লাই কমি গৈছে মানে বন্ধ হৈ গৈছে সেইটো কাৰণ এটা বাঁহৰ গাছ হয় এইটো নিশ্চয় আপোনালোকে জানে আৰু খাই পাইছে চাগে বাঁহৰ গাছ যোনে খাই পোৱা এইটো পাহাৰৰ বাঁহ যিটো কাকবাঁহ বুলি কয় কাকবাঁহৰ ভাল সোৱাদটো উঠে বেছিকৈ আৰু থলুৱা যিটো বাঁহৰ গাছ সেইটো ইমান টেষ্টি নহয় তথাপিও আমিও খাওঁ এইটো আচাৰ কৰি খাব পাৰে টেঙা কৰি খাব পাৰে আচাৰটো খাই ভাল লাগে কেঁচাও খাব পাৰে জোলটো ভাল লাগে জোলটো খাই ভাল লাগে
পানী আনিব গ'লে তলৰ পৰা একদম পাৰে যিখিনি ঘৰৰ পৰা আনিছিলোঁ পানী সেইখিনি শেষ হৈ গ'ল এতিয়া ইমান ৰ'দ দিছে গৰম বেছি যে কাম কৰি থকাৰ কাৰণে গৰম লাগিছে বেছি পানীটো খাই লওঁ পানী আনিব গৈছে তলৰ পৰা জুৰি আছিল নিজৰা তাৰ পৰা এনিহনৰ পুৰা ভিজি গৈছে টি চাৰ্ট খুলি দে টি চাৰ্টটো খুলি দে হাৰ্ড ৱৰ্ক গাইছ একশো গ্ৰাম পানী ওলাইছে 100 গ্ৰাম Nasi maro lu. Kalau bukan masuk. Kuilo olop. বহুত ভাগৰ লাগিলে ভাত পানী খাই বৈ এতিয়া অলপ শুই লৈছোঁ জিৰাই লওঁ এতিয়া হেৰি 11 বাজিলে অভি 1:18 হ'ল এতিয়া অলপ জিৰাই লওঁ 2টা বাজিলে আৰু কাম লাগি যাম বাকীখিনি এতিয়া টানিবলগীয়া আছে কাটি হৈ গ'ল আধা টানিলোঁ আৰু আধা আছে গোটেইকেইটা বহি আছে দেখা দি আছোঁ এই দুনিয়াজন পুৰা ভাগৰ লাগি আছে তাৰ বহি আছে তাৰপিছত এপিনে আছে অভি ইয়াত পাল দি আছে অভি ওইডু আৰু যে চেক আহি আছে এটা বস্তু দেখাই আছোঁ আপোনালোকৰ এটা বস্তু দেখাইছোঁ মুকালে বস্তু চাওঁ বোকা লাগি গ'ল দে ইছ ৰাম বোকা লাগি গ'ল পাহাৰৰ জুৰি চব মানুহে এইকেইটা আমি এইবিলাক পানী খাইছোঁ এইবিলাক পানী খাইছোঁ আমি ভাত খাওঁতে এইটো পানী খাইছোঁ একদম ওপৰৰ পৰা আহিছে টোটেলি বাঁহকেইটা কাটি কৰি জমা কৰি থৈ আহিলোঁ গোটেই সোপাই আৰু আগত গ'ল আমাৰ পাৰ্টিকেইটা গাড়ী তাতে উঠিম আমি গৈ এতিয়া আমি খোজকাঢ়ি আছোঁ কমেও আমি 1 কিলোমিটাৰ খোজকাঢ়ি আহিলোঁ বৰ্তমান এয়াৰ হাত কাটিছে মূৰৰ ভৰি কটা গৈছে ধূপ উঠিছে বা মূৰৰ ভৰি কটা গৈছে তাৰপিছত হেৰি মামা হেৰি মালকেইটা ক'ত চাপ্লাই হয় অন্ধ্ৰপ্ৰদেশত এই মালকেইটা চাপ্লাই হয় মানে বাঁহবোৰ তালৈ নিয়া হয় যিহেতু আমাৰ অসমত কাৰখানাটো বন্ধ কৰি দিছে পাৰ্মিলটো বন্ধ কৰি দিছে সেইকাৰণে এইকেইটা মাল চব অন্ধ্ৰপ্ৰদেশত নিয়া হয় আজি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু এনে ঘৰত ধৰ বেৰা চেৰা দিবলৈ কাৰণে বাঁহ কাটি থকা হয় ইমান এক্সপিৰিয়েঞ্চ নাই আজি প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ হৈছোঁ আমি গোটেইকেইটা মানে আমি 4টা আৰু চিনিয়ৰটো আৰু সি ক'বই লগা নাই সেইটো আগৰ পৰা আছে এক্সপিৰিয়েঞ্চ তললৈ এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ 1 কিলোমিটাৰ আহিলোঁ আৰু 1 কিলোমিটাৰমান আছে 1 কিলোমিটাৰ নহয় আধা কিলোমিটাৰমান হ'ব চিনাই নদী আছে চিনাই নদী এইটো আহি পালোঁ দাদাহঁতে এই দোকানতে বহি আছে গাঁৱৰ দাদাজন হেৰি গাড়ীখন আছে যাম আৰু বাকী মানুহকেইটা আমাৰ পাৰ্টনাৰকেইটা চব গ'ল এতিয়া খোজকাঢ়ি গৈ আছে যিমানখিনি পাৰে সিহঁতে খোজকাঢ়ি যাব তাৰপিছত গাড়ীখন যোৱাৰ লগে লগে উঠি যাব আৰু চিনাই নদী হয় এপিনে এইটো বাটেৰে যে হামৰেং তাৰপিছত ডিফু খেৰণি তেনেকুৱা টাইপৰ সেইটো চাইডে এটা ভিউ দি দিওঁ চেনাই নদীখিনিত আপোনালোকৰ কাৰণে আপোনালোকে যদি চাই ভাল পাইছে তেন্তে নিশ্চয় লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইয়াতে সামৰণি মাৰিম আমি
আমি এতিয়া আছোঁ বৰ্তমান চিনাই নদী ব্ৰিজৰ ওপৰত আৰু এইপিনে চিনাই নদী ৰাইট চাইডে ৰাস্তাটো দেখা দিছোঁ এইটো বাটেৰে একদমবাৰে হামৰেং যায় হামৰেং তাৰপিছত ডিফু ওলাব পাৰে আৰু হামৰেঙত এদিন যাম আমি গোটেইকেইটাই যাম দুই এষাৰমান তোমালোকে কৈ দিয়া গাইছ লাইক কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি দিব কমেণ্ট কৰি দিব আৰু এইটো শ্বেয়াৰ কৰি দিব অনলি শ্বেয়াৰ বোলে আমি কাৰ্বি আংলং যাম ইফালে হামৰেং সেইটো ভিডিঅ' চাব নাপাহৰিব দুদিনমান পিছত গৈ আছোঁ আৰু পাহাৰত আছিলে না গাছ টেঙাটো কৈ দে না গাছ টেঙাটো অঁ নেক্সট ব্লগ আহিব আমি পাহাৰত যাম পাহাৰত গৈ কেনে বাঁহৰ গাছ আৰু বিভিন্ন ধৰণৰ শাক পাচলি সেইবোৰৰ লগতে সেইবোৰ আনিবলৈ যাম সেইবিলাক দেখাম চাই থাকিব